পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় এটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব কোভিড পৰিস্থিতিৰ উন্নতি ঘটে নে অৱনতি ঘটে আৰু তাৰ কাৰণে নিশ্চিতভাৱে আমি চৰকাৰৰ আমাৰ স্বাস্থ্য বিভাগৰ পৰা অনুমতি পাব লাগিব তেওঁলোকৰ পৰা গাইডলাইন পাব লাগিব কিন্তু শিক্ষা বিভাগ হিচাপে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে আমি সম্পূৰ্ণৰূপে সষ্টম হৈ আছো 15টা দিনৰ নটিছৰ ভিতৰত আমি পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ সেৱা আমাৰ পৰিষদ সম্পূৰ্ণৰূপে প্ৰস্তুত এতিয়া চৰকাৰে যিখিনি বিধি বিধান দিছে কোভিড প্ৰটোকল দিছে সেইখিনি ৰাইজে যদি মানি চলে নিশ্চিতভাৱে পৰিস্থিতিৰ উন্নতি ঘটিব আৰু আমাৰ যি কোভিড পজিটিভিটি ৰেট আছে এই ৰেটটো যদি কমি যায় আমাৰ গ্ৰাফডাল যদি তললৈ নামে তেতিয়াহ'লে আমি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ হয়তো অনুমতি লাভ কৰিম আৰু অনুমতি লাভ কৰিলে আমি 15 দিন সময় ল'ম 15 দিনৰ ভিতৰত আমি পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে আমি সম্পূৰ্ণৰূপে সষ্টম হৈ আছো এতেকে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক মই এই সময়ত উদ্বিগ্ন নহবৰ কাৰণে অনুৰোধ জনাইছো আপোনালোকে পৰিস্থিতিটোৰ উন্নতি ঘটাৰ কাৰণে কৰাৰ কাৰণে আপোনালোকে অৱদান আগবঢ়াওক বিধি বিধানসমূহ মানি চলি পেলে আৰু আপোনালোকে সষ্টম হৈ থাকক পৰিস্থিতি ভাল হ'লে পৰীক্ষা যাতে ঘোষণা হোৱাৰ দিন লগে লগে আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে তাৰ কাৰণে আপোনালোক সষ্টম হৈ থাকক বিকল্প কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি বিকল্প ব্যৱস্থা নহয় আমাৰ পৰীক্ষাটো এটা দীঘলীয়া প্ৰক্ৰিয়া হয় যেহেতু আমাৰ হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিক দুইটা পৰীক্ষা একেলগে অনুষ্ঠিত হ'ব এটো সংকুচিত কৰি আমি 10 বা 12 দিনৰ ভিতৰত গোটেই পৰীক্ষাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি পেলোৱাৰ কাৰণে আমি এটা সম্ভাৱনা আমি এটা প্ৰস্তাৱ প্ৰস্তুত কৰি আছো কোনো সিদ্ধান্ত হোৱা নাই মই কৈছো যে প্ৰস্তাৱ এটা বিবেচনা কৰাৰ কাৰণে ড্ৰাফট এটা প্ৰস্তুত কৰা হৈছে যাতে এতিয়া ধৰি লওক মেট্ৰিকত 6টা সাবজেক্ট আছে আমি 6টা সাবজেক্টৰ হলনি আমি 3টা সাবজেক্টৰ চইচ বেসড ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যি 3টা সাবজেক্ট তেওঁ চইচ কৰিব সেই 3টা সাবজেক্টৰ ওপৰত আমি পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ এটা টেবুলত ৰাখা হৈছে আমি যি সময়তে স্বাস্থ্য বিভাগৰ পৰা আমি সিগনেল পাম আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু মাত্ৰ 15 দিন তাত আমি ঘোষণা কৰাৰ পৰা 15 দিন গ্যাপ থাকিব 15 দিনৰ পাছৰ পৰা পৰীক্ষাটো আৰম্ভ হ'ব 10-12 দিনত শেষ কৰিব ড্ৰাফট প্ৰস্তুত কৰিছে গতিকে যদিহে পছন্দৰ 3টা বিষয় যদি পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলে দিব লগা হয় গতিকে কি নিয়মৰ মাজেৰে আসলতে পছন্দ কৰিব বা কেনে ধৰণে পছন্দ কৰিব যে এই 3টা বিষয় মোৰ পছন্দ এটা এটা দীঘলীয়া প্ৰক্ৰিয়া নহবনে এটো দীঘলীয়া প্ৰক্ৰিয়া একেবাৰে নহয় ইয়াৰ কাৰণে আমি আমাৰ ওয়েব পোৰ্টেল আমি সাজু কৰি ৰাখিছো এটো এদিনৰ কাৰবাৰ হ'ব প্ৰত্যেককে নিজৰ নিজৰ ঘৰত বহিয়ে মোবাইল ফোনৰ পৰাই বা কাষত যি কমন ফেচিলিটি চেণ্টাৰ আছে তাৰ পৰাই তেওঁলোকে এই চইচখিনি কৰিব পাৰিব তাত কোনো জটিলতা নাই কিন্তু সেইখিনি প্ৰিপাৰেচনো আমি সম্পূৰ্ণ কৰি ৰাখিছো আমি আশাবাদী যে আমি পৰীক্ষা পাতিব পাৰিম কিন্তু যদি আমাৰ আচাৰ ব্যৱহাৰ ঠিক নহয় আমি নীতি নিয়মখিনি মানি নচলো পৰিস্থিতিৰ যদি অৱনতি ঘটে তেতিয়াতো আৰু নিয়তিৰ ওচৰত বিধাতাৰ ওচৰত আমিতো হাৰ মানিব লাগিব প্ৰকৃতিৰ ওচৰত আমি হাৰ মানিব লাগিব কিন্তু আমি বিভাগ হিচাপে আমি সম্পূৰ্ণ সষ্টম হৈ আছো যিসকল ছাত্ৰ ছাত্ৰীৰ ইণ্টাৰনেট ব্যৱস্থাৰ লগে তেওঁলোকে জড়িত নহয় বা মোবাইল ফোন নাই আসলতে দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল ছাত্ৰ ছাত্ৰী সেইসকল ছাত্ৰ ছাত্ৰীক লৈ আপোনালোকে কি চিন্তা কৰিছে যেটো আপোনালোকে ড্ৰাফট প্ৰস্তুত কৰিছে বুলি কৈছে আপুনি ইতিমধ্যে নিশ্চিতভাৱে শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক সহায় কৰিব লাগিব এটো এনেকুৱা নহয় যে তেওঁলোকে খালি চইচটোহে কৰিব লাগে বাকি পৰীক্ষাটো অফলাইন পৰীক্ষাটো তেওঁলোকে যি আমাৰ চেণ্টাৰ আছে চেণ্টাৰতে আহি পৰীক্ষা দিব লাগিব তাত নিশ্চিতভাৱে কোভিড প্ৰটোকল থাকিব যিখিনি কঠোৰভাৱে পালন কৰিব লাগিব অৰ্থাৎ তেওঁলোকে যদি মই কৈছো যে যদি আমি এই প্ৰস্তাৱটো গৃহীত কৰো যদি তেওঁলোকে 3টা সাবজেক্টে চইচ কৰিব পাৰে হেতু তেওঁলোকে নিজৰ নিজৰ স্কুলৰ জৰিয়তে চইচ কৰি পঠাব পাৰিব প্ৰজ্ঞান ভাৰতী যেটো আপোনালোকে বঁটা প্ৰদান কৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যিসকলে মেধাবী যিসকল ছাত্ৰ ছাত্ৰী আসলতে সেইসকল ছাত্ৰ ছাত্ৰীক এই বুলিও দিয়া হ'বনে সেইসমূহ বঁটা নিশ্চিতভাৱে যিখিনি আমাৰ আগৰ পৰা আঁচনি চলি আহিছে সেইখিনি চলি থাকিব কোনো আঁচনি ড্ৰপ কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই স্কুটি বহু স্কুটি এতিয়াও মানে ছাত্ৰ ছাত্ৰীসকলে নিৰ্বাচন কাৰণে আপোনালোকে শিক্ষা বিভাগে দিব পৰা নাছিল আপুনি যেটো নতুনকৈ দায়িত্ব লৈছে গতিকে যিসমূহ স্কুটি বৰ্তমান 2018 চনৰ প্ৰায় 10000 স্কুটি 19 চনৰ প্ৰায় 5000 স্কুটি মুঠ 15000 স্কুটি এইসমূহ স্কুটি ছাত্ৰ ছাত্ৰীসকলক আপুনি কেতিয়া প্ৰদান কৰিব
দুটা ঘটনা ঘটিছিল। এটা হ'ল বিত্তীয় বৰ্ষ আমাৰ 31 মাৰ্চত বিত্তীয় বৰ্ষ এটা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হৈছিল আৰু লগতে নিৰ্বাচনী আচৰণ বিধিৰ কাৰণে আমাৰ এই স্কুটিখিনি সময়মতে বিতৰণ কৰিব পৰা নগ'ল। যিসকল দায়িত্বত আছিলে তেওঁলোকে আনি কিছুমান ঠাইত সেইখিনি ৰাখিছে। কিন্তু এতিয়া গোটেই প্ৰক্ৰিয়াবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে তেখেতে তদাৰক কৰিছে, নিজে তেওঁ তৎপৰতা লৈছে আৰু অহা এসপ্তাহৰ ভিতৰত এই স্কুটিসমূহৰো বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। এতিয়া মই কৈছোঁ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, বিতৰণ কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব।